পৃথিৱীৰ আটাইতকৈ দক্ষিণত থকা আটাইতকৈ ডাঙৰ আৰু ৰহস্যময় এক ভূখণ্ড, আৰু সেই ৰহস্যময় ঠাইখনেই হৈছে এণ্টাৰ্কটিকাৰ বৰফৰ ৰাজ্য। এণ্টাৰ্কটিকাত বৰফৰ ৰাজ্যৰ আয়তন 54 নিযুত বৰ্গমাইলতকৈও অধিক, যাৰ ফলত এই মহাদেশখন বিশ্বৰ পঞ্চম বৃহত্তম মহাদেশ হিচাপে স্বীকৃতি লাভ কৰিছে। মহাদেশখন প্ৰায় সমগ্ৰ আৰ্কটিক চাৰ্কলতে বিয়পি আছে। এই স্থানৰ উষ্ণতা প্ৰায় গোটেই বছৰটো 0 ডিগ্ৰীৰ তলতে থাকে। এই মহাদেশৰ আটাইতকৈ কম উষ্ণতাই অভিলেখ সৃষ্টি কৰিছে, সেয়া হ'ল -89 ডিগ্ৰী চেলছিয়াছ। যদিও বছৰৰ আটাইতকৈ ঠাণ্ডা সময়ছোৱাত গড় উষ্ণতা -63 ডিগ্ৰী চেলছিয়াছ। এনে প্ৰতিকূল জলবায়ুৰ বাবে পৃথিৱীৰ আন ঠাইৰ তুলনাত ইয়াত বসবাস কৰাটো অতি কঠিন। কিন্তু অভিযানকাৰী দল আৰু বিজ্ঞানীসকলে তাত থকাৰ সময়ত লক্ষ্য কৰিছে যে দক্ষিণ মেৰুত বাস কৰা জীৱ-জন্তুবোৰ বহু ভাল অৱস্থাতেই আছে। সিহঁতে নিজকে জলবায়ুৰ লগত খাপ খুৱাই লৈছে। সাধাৰণতে এণ্টাৰ্কটিকাৰ ভূ-প্ৰকৃতিৰ পৰা বিচ্ছিন্ন যেন লাগিব পাৰে, কিন্তু এই ঠাইখন সঁচাকৈয়ে পৃথিৱীৰ অন্যতম মনোমোহা ঠাই। আজি এই আকৰ্ষণীয় ঠাইখনৰ বিষয়ে কিছু আমোদজনক তথ্যৰ কথা ক'বলৈ লৈছো। এণ্টাৰ্কটিকাৰ শুকান অঞ্চল পৃথিৱীৰ আটাইতকৈ শুকান অঞ্চল। এই উপত্যকাবোৰত ভাপ আৰু আৰ্দ্ৰতাৰ পৰিমাণ ইমানেই কম যে নিয়ৰ বা বৰফে এই ঠাইবোৰক ধূলিৰ ৰাজত্বৰ পৰা মুক্ত কৰিব নোৱাৰে। এণ্টাৰ্কটিকাৰ পৃথিৱীৰ আটাইতকৈ বতাহ বলি থকা ঠাই। এণ্টাৰ্কটিকাত দক্ষিণৰ অন্বেষণ কৰা বিজ্ঞানীৰ দলটোৰ প্ৰতিবেদন অনুসৰি এণ্টাৰ্কটিকাৰ বিভিন্ন প্ৰান্তত ঘণ্টাত 200 মাইল পৰ্যন্ত বতাহ বলি থাকে। এণ্টাৰ্কটিকাত বিশ্বৰ অন্যতম বৃহৎ বৰফৰ টুপিটো 54 মাইল পৰ্যন্ত ডাঠ। এই মহাদেশত গ্ৰহটোৰ প্ৰায় 90% মিঠা পানীৰ বৰফ আছে, আৰু পৃথিৱীৰ প্ৰায় 70% বৰফেই এণ্টাৰ্কটিকাত আছে। বিজ্ঞানীসকলে জানিব পাৰিছে যে এণ্টাৰ্কটিকাৰ বৰফৰ চাদৰ গলিলে বিশ্বৰ সমুদ্ৰপৃষ্ঠ 16 ফুট পৰ্যন্ত বৃদ্ধি পাব। দ্য ৰছ আইচ শ্বেল্ফ। ৰছ আইচ শ্বেল্ফ হৈছে মহাদেশখনৰ মূল ভূখণ্ডত 1,97,000 বৰ্গমাইলৰ ওপৰত বিস্তৃত এটা ভাহি থকা বৰফৰ শ্বেল্ফ, আৰু ই এতিয়ালৈকে আৱিষ্কৃত আটাইতকৈ ডাঙৰ বৰফৰ শ্বেল্ফ। বিশ্বৰ অন্যতম বৃহৎ পৰ্বত গাম্বিত এণ্টাৰ্কটিকাৰ বগা বৰফেৰে আবৃত। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 750 মাইল, যাৰ প্ৰস্থ ইয়াৰ সৰ্বোচ্চ শৃংগৰ দৰে প্ৰায় 1000 ফুট, যিটো বিশ্বৰ সৰ্বোচ্চ শৃংগ হিমালয়ৰ প্ৰায় 1/3 সমান। এণ্টাৰ্কটিকাৰ এটা ভৌগোলিক বৈশিষ্ট্য যিটো বৰফৰ ডাঠ তৰপৰ তলত আবৃত হৈ আছে, সেয়া হ'ল ভষ্টক হ্ৰদ। পানীৰ তলত 2.5 মাইল ডাঠ বৰফৰ তৰপ এটা আছে। পৰিষ্কাৰ পানীৰ এই ভষ্টক হ্ৰদৰ আকাৰ অন্টাৰিঅ হ্ৰদৰ সমান, আৰু ই বৰফৰ তলত আৱিষ্কাৰ হোৱা 200ৰো অধিক জলভাগৰ ভিতৰত অন্যতম। যদিও গ্ৰেণ্ড কেনিয়ন বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক ঘাট, তথাপিও বিজ্ঞানীসকলে এণ্টাৰ্কটিকাৰ আন এটা ঘাট আৱিষ্কাৰ কৰিছে, যিটোৱে আমেৰিকাৰ আটাইতকৈ ডাঙৰ ঘাটটোৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰে। 2010 চনৰ অভিযানৰ সময়ত এই ঘাটটো আৱিষ্কাৰ কৰা হৈছিল। 6 মাইলতকৈও অধিক বহল আৰু 1 মাইলতকৈও অধিক গভীৰ এই ঘাটটো 62 মাইললৈকে বিস্তৃত। বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে ঘাটটোৰ প্ৰকৃত পৰিসৰ হয়তো বহু দূৰত, কিন্তু ইয়াক আৱিষ্কাৰ কৰিবলৈ এণ্টাৰ্কটিকালৈ অধিক অভিযানৰ প্ৰয়োজন। বিশ্বৰ আটাইতকৈ দক্ষিণৰ সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট এৰেবাছ এণ্টাৰ্কটিকাত অৱস্থিত, যিটো এণ্টাৰ্কটিকাৰ একমাত্ৰ লাভা শিল, যিয়ে ঠাণ্ডা পৰিস্থিতিতো যুগ যুগ ধৰি গলিত মেগমা ধৰি ৰাখিছে। এণ্টাৰ্কটিকাত বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা কৰিবলৈ সেই দেশলৈ বহু বিজ্ঞানী গৈছে। গৱেষণা কেন্দ্ৰসমূহ অৱস্থিত যিবোৰ 30খন ভিন্ন দেশৰ গৱেষকে পৰিচালনা কৰে। গ্ৰীষ্মকালত প্ৰায় 4000 লোক আৰু শীতকালত 1000 লোক এই গৱেষণা কেন্দ্ৰত থাকে। 1979 চনত জন্মগ্ৰহণ কৰা এমিলি মাৰ্কো পালমা এণ্টাৰ্কটিকাৰ বাবে প্ৰথম মানৱ সন্তান। তেতিয়াৰ পৰা এণ্টাৰ্কটিকাত মাত্ৰ 10টা মানুহৰ সন্তান জন্ম হৈছে। যিহেতু পৃথিৱীখন অলপ হেলনীয়া, সেয়ে শীতকালত এণ্টাৰ্কটিকাত সূৰ্য দেখা নাযায়, অৰ্থাৎ গোটেই শীতকালটো মহাদেশখন আন্ধাৰেৰে আবৃত হৈ থাকে। ইয়াৰ বিপৰীতে গৰমৰ দিনত এণ্টাৰ্কটিকাত কেতিয়াও সূৰ্য অস্ত নাযায়, অৰ্থাৎ এই সময়ছোৱাত এণ্টাৰ্কটিকাই সমগ্ৰ বিষুৱীয় অঞ্চলতকৈ অধিক সূৰ্যৰ পোহৰ লাভ কৰে।
2000 চনৰ মাৰ্চ মাহত ৰছ আইচ শ্বেল্ফৰ পৰা 170 মাইল দীঘল আৰু 25 মিটাৰ বহল এটা আইচবাৰ্গ ভাঙি যায়। এই ব্লকটোৰ আকাৰ আছিল প্ৰায় আমেৰিকাৰ কানেক্টিকাটৰ সমান। এণ্টাৰ্কটিকাৰ পানী ইমানেই নিমখীয়া হয় যে উষ্ণতা -4 ডিগ্ৰী ফাৰেনহাইটৰ তলত থাকিলেও পানী বৰফলৈ পৰিণত নহয়। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।